ভাল পাইছো সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া সকলোৰে যাতে দিনবোৰ ভালে কুশলে যায় তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু আজি হৈছে উৰুকা, চ' আজি বজাৰ গৈ আছোঁ। উৰুকাৰ বজাৰ কেনেকৈ হয় কি হয় দেখাবলৈ চেষ্টা কৰিম অলপমান, তো ভিডিঅ'টো চাই দিয়ক শেষলৈকে। আজি হৈছে উৰুকাৰ বজাৰ বুলি এইফালে বজাৰৰ পিনে আহিছোঁ। আমাৰ ইয়াত বজাৰ এখন হৈ আছে, এতিয়া তাত আৰু অলপমান বজাৰ দেখাবলৈ চেষ্টা কৰিম। আৰু মাছৰ কি ভাও আজি এই বজাৰ এই বিহুত মানে মাছে চবুৱে খায় এই বিহুত, চ' মাছ দেখাবলৈ চেষ্টা কৰিম। মাছৰ ক'ত কেনেকৈ দাম হৈ আছে চাই লওক ভিডিঅ'টো। ৰ'বক মাংসও খায়, কিন্তু মাছটো মেইন টেকশ্যন হ'লেও বিহু বুলি মাছ লাগব, মাছ বেছি নহয়। বিহুৰ অফাৰ কেজি 700 মাছ বাপ্পা ঐ মাছ। এই কলীয়া মাছটোৰ কি নাম জানে যদি কমেণ্ট কৰি জনাবচোন কোনোবাই। বাপ্পা ঐ কি থৌগা মাছহে দেখা, চায়ে কিবা এটা ভাল লাগছি। ভিডিঅ'টো চাই থাকছো, বাৰ্গেনিঙো কৰিম ৰ'ব অলপমান শেষ লাগি। এইখন হৈছে বজাৰ, এনেকৈ এইটো ৰাউড এনেকৈ গোটাই মাছৰ বজাৰ, হ'ল মাছৰ বজাৰ এইখন চাই লওক। দেখাবলৈ চেষ্টা কৰি আছোঁ মাছবিলাক কেনেকৈ কি দাম সুধি ল'ম বাৰু। এই লগৰ এজনক লগ পালোঁ। কি কৰি আছে এতিয়া বজাৰত? বিৰাট দাম মাছ কিনছা নেকি? মাছ ললো কি মাছ ললি? এই গ্ৰাছ এটা ললো অলপ দে 5 কিলো মানৰ। ঠিকে আছে দি। হেপী বিহু ললি নে নাই তই? ললো ৰ মাছ, চিতেল ললো এটা। দে মাছ কিনাতকৈ কিন্তু মাছ চাই কিবা এটা বেছি ভাল লাগে। বিহু বুলি ক'লে মাছেই ৰজা দেখোন। আৰু মই জনাত এখন বজাৰত এটা ডাঙৰ ভকুৱা উঠছি, এটা 15 কিলো ওজনৰ। বম ভকুৱা হয় বজাৰত মাছ দেখি কিনে আপুনি পাগল হৈ যাব, ইমান মাছ তাৰমানে হেভি আৰু হেভি। আজি পুৱা 3টাৰ পৰা বজাৰ কৰিছে ইয়াত। এতিয়া দেখাই আছোঁ, কিমান দেখাব পাৰোঁ গম নাপাওঁ। চকুকেইটা দেখছি নে একবাৰ উঠিকিয়ে দাউত দিছোঁ বজাৰক লাগি, বা ৰাতিও ভালকৈ ঘুমা যোৱা নাছিল, চকু ফুলিয়ে আছে ভাই। এই চিতালটো দেখছি নে বাপ্পা ঐ দাম 750 টকা কিলো লাগে বোলে। মৰি যাব। চিতালৰ কিলো কেনেকৈ দাদা? চিতালৰ কিলো কেনেকৈ? হা 750, বহুত দাম হৈছে। আজি বজাৰত মানে মাছৰ জুই লগা দাম হৈ আছে। চিতলৰ কিলো 750 টকা, চিতলৰ কিলো। ৰৌৰ কিলো হৈছে 500, 550 এনেকৈ ৰৌৰ কিলো। ভকুৱা 600 একদম বজাৰত মানে মাছ ঘূৰি আছে জুই লগা দাম আজি মাছৰ। তাকে অলপমান বজাৰৰ পিনে আহি কিনে বজাৰত দেখালোঁ। এতিয়া চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া বহুত মানুহ চাই আছে ভিডিঅ' কৰাৰ কাৰণে, কি মক্কেল সেইটো তো একো নাই এইবিলাক। গোপালী সন্ধ্যা নামিলে কোঠালি দিলে বতৰা। জ্বলা কেনেকৈ দিছি? বম থোৰা বাৰ্গেনিং কাৰ দেংগে মাছ কা। চ' এতিয়া অলপমান বাৰ্গেনিং স্কিল চাব দে, কেনেকৈ বাৰ্গেনিং কৰিম। এইটো কি মাছ? হা কি কেনেকৈ কিলো দিছি? কেনেকৈ কিলো? হা 150কে দে। নাই ডাইৰেক্ট 150 হ'বনে? নহয় দাদা, চিতল কেনেকৈ দিছে? হা বিহু বুলিতো বহুত দাম হৈছে আজি। হয় নেকি? 300কে দিব পাৰি না? এনেকৈ আহি কিনে এইটো চাই লওক, বজাৰৰ মাজত কি বঢ়িয়া মেচি আহি মোৰ বজাৰৰ মাজত কি ধুনীয়া মেচি এটা বনাইছে চাই লওক। কি ক'লে? চাই লওক। উলকেৰে দিলোহি মনৰ কোমল পাতল হৰাই, উলকেৰে দিলোহি কি যে মাৰিলাই মন মোহি নিলা। প্ৰথমতে
প্ৰথমতে সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি হৈছে হেপী বিহু। আজি হৈছে উৰুকা। চ' আজি উৰুকাৰ বজাৰ অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। যদি এইটোৱে এটা সৰু ভিডিঅ', যদি ভিডিঅ' চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব। যদি চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা ভাল লগা পাৰ্ট থাকিলে কমেণ্ট কৰি দিব আৰু। চ' বাই বাই।